হিমাংশু প্ৰসাদ দাসৰ জনপ্ৰিয় কবিতা এই ছোৱালী এবাৰ ভাল পাই চাবা নেকিৰ সহায়ত লিখা মোৰ কবিতাৰ শিৰোনাম এই লৰা এবাৰ ভাল পাই চাবা নেকি। এই লৰা এবাৰ ভাল পাই চাবা নেকি। আচ্ছা, হিন্দী চিনেমাৰ দৰে কথাবোৰ কিয় নহয়? কলেজৰ বাটত আমি দুয়ো খুন্দা খাম, হাতৰ পৰা সৰিব মোৰ কিতাপ, এখন এখনকৈ তুমি তুলি দিবা, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ, কি ৰোমান্টিক। হিন্দী চিনেমাৰ দৰে কথাবোৰ কিয় নহয়? কিমান মেহনত কৰিছোঁ, তাৰপিছত চুৰিদাৰৰ লগত মিলাই পিন্ধিছোঁ কেৰু, হাতত ডজনী খাৰু, ওঠত লিপষ্টিক, চকুত কাজল, মুখস্থ কৰিছোঁ ৰোমান্টিক শাৰী, ছেভ কৰিছোঁ ফোনত কেৱল তাৰেই নম্বৰ। তথাপিও যে আচ্ছা, এই হিন্দী চিনেমাৰ দৰে কথাবোৰ কিয় নহয়? আমাৰ কাষতো এদিন প্ৰেমিক থাকিব, এইবোৰ কি বুঢ়িয়াই সাধু। প্ৰেমৰ ৰণাংগনত আমাৰ বাবে চকু চাট মৰা আপেই প্ৰধান শত্ৰু। মাক কচম, এজনকো চাব নোৱাৰি, চবেই কয় চৰি, মই কাৰোবাৰ ৰমিও হৈ আছোঁ। হে, ইয়াত শ্বেক্সপিয়াৰৰ নাটক চলিছে নেকি যে যেতিয়াই মন যায় তেতিয়াই পঢ়িব পাৰি? আমি নাজানো আৰ্টিষ্ট কাৰ্ডৰ সভ্যতা, নাজানো কিয় লাগে প্ৰেমৰ বাবে পাৰ্কৰ এন্ধাৰীয়া চুক, নাজানো ক'ব ইংৰাজীত ফিতাহী মৰা কথা, আমি মাথো পথহীন ৰাস্তাৰ সত্তা। এই ল'ৰা, আমাকো এবাৰ ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা প্ৰেমৰ সঁচা ভাষা। কোটিপতি দুনিয়াক লাত মাৰা, আমি দিব পাৰোঁ নিভাঁজ প্ৰেমৰ জুলুঙা। ফেচবুক হোৱাটছএপত ছেটিং নকৰিলেও আমি মডাৰ্ণ, কিবা জোচ উঠিব কালি স্মাৰ্টফোন এটা কিনি ফেচবুক খুলি ল'ম বাপেকে। হেই ল'ৰা, আমাকো এবাৰ ভাল পাই চোৱা না।